নমস্কাৰ আপোনালোক সকলোকে আমাৰ আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি হাই স্কুল এণ্ড হাই সেকেন্ডাৰীৰ যেটো হবলগীয়া টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট আছে সেই টেষ্টৰ ডিটেইলছ সিলেবাস ডিসকাস কৰিম মিন্স আমি টপিক ওয়াইজ ডিটেইলছ সিলেবাস ডিসকাস কৰিম আপোনালোকে ইতিমধ্যে গম পাইছে যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণে নিউজ পেপাৰত এডভাৰটাইজমেন্ট ওলাইছে কিছুদিনৰ ভিতৰতে সাগে অফিচিয়েল এডভাৰটাইজমেন্টখন ওলাব আৰু এপ্লিকেশন লিংক ষ্টাৰ্ট হ'ব গতিকে আজিৰ ভিডিঅ'ত আমি TET Cum Recruitment Tester High School and High Secondary TETৰ syllabus discuss কৰিম গতিকে পেপাৰ 1 ত আছে আপোনালোকৰ 140 মাৰ্কস যেটো কমন ফৰ all students হয় পেপাৰ 1 ত 140 মাৰ্কসৰ মাৰ্কস ডিস্ট্ৰিবিউশন হল পেডাগজি আহিব আপোনালোকৰ 50 মাৰ্কসৰ আসাম এণ্ড ইটস পিপল 50 মাৰ্কস ইংলিশ 30 মাৰ্কসৰ আহিব জেনাৰেল ষ্টাডিজ এণ্ড কাৰেন্ট এফেয়াৰ্স আছে আপোনালোকৰ 30 মাৰ্কসৰ ইয়াৰ ভিতৰত টোটাল মিলাই হ'ব আপোনাৰ 140 ঠিক আছে গতিকে পেডাগজিত কি টপিকস আহিব about Assam and its people কি টপিকস থাকিব ইংলিশত আপোনালোকে কি টপিকস চাব লাগিব জেনাৰেল ষ্টাডিজ এণ্ড কাৰেন্ট এফেয়াৰ্স লাষ্ট 6 মান্থ কাৰেন্ট এফেয়াৰ্স আপোনালোকে চাব লাষ্ট 6 মান্থ ঠিক আছে গতিকে এইবোৰ টপিকস আমি কি চাম হেতু এতিয়া আমি ডিসকাস কৰিম এতিয়া সব পেপাৰ 2 নিউজ পেপাৰত যিখন এডভাৰটাইজমেন্ট ওলাইছে তাত পেপাৰ 2 একো কোৱা নাই বাট আমি অফিচিয়েল এডভাৰটাইজমেন্টৰ কাৰণে ওয়েট কৰিম অফিচিয়েল এডভাৰটাইজমেন্ট পেপাৰ 2 ৰ বিষয়ে উল্লেখ থাকিব পাৰে ঠিক আছে এতিয়া আমি ডিটেইলছ ডিসকাস কৰিম পেপাৰ 1 ৰ ডিটেইলছ সিলেবাস সো পেপাৰ 1 ৰ ডিটেইলছ সিলেবাসৰ ফাৰ্স্ট আপোনালোকৰ আছিল কি আছিল পেডাগজি আছিল 50 মাৰ্কসৰ পেডাগজিত প্ৰথমে আপোনালোকে চাব লাগিব টিচিং লাৰ্নিং প্ৰসেস এণ্ড পেডাগজি টিচিং লাৰ্নিং প্ৰসেসত আপোনালোকে কি চাব জেনাৰেল প্ৰিন্সিপলছ অফ টিচিং maximum of teaching significant trend in modern teaching learning process of learning major laws of learning role of motivation in learning teaching methods and techniques teaching skills এবোৰ আপোনালোকে চাব লাগিব এই টপিকবোৰ আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব বা আমাৰ ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp গ্ৰুপৰ লিংক দিয়া থাকিব বা Telegram চেনেলৰ লিংক দিয়া থাকিব তাত আপোনালোকে জয়েন হলে এটো PDF পাই যাব ইয়াৰ লগতে কব খুজো যিসকলে আমাৰ YouTube চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি লব ইয়াৰ পাছতে হল টিচিং ডিভাইসেস চাব লাগিব আপোনালোকে টপিকস বোৰ যদি ইউটিউবত এটা টপিক সাৰ্চ কৰে আপুনি ইউটিউবত ধুনিয়া ভিডিও পাই যাব যৰ পৰা যেটো ভিডিও আপোনাক ভাল লাগে সেইটো আপোনালোকে ভিডিও চাই নিজে নোটস প্ৰিপেয়াৰ কৰি লব ইয়াৰ পাছত হল আপোনালোকৰ টেক্সনমি অফ এডুকেশ্যন অবজেক্টিভ কগনিটিভ এফেক্টিভ এণ্ড সাইকোমোটৰ লেসন প্ল্যান এসেনশিয়াল অফ এ গুড ইউনিট এণ্ড টিচিং এইডছ ইয়াত নেক্সট টপিকটো হল এডুকেশনাল সাইকোলজি এই এডুকেশনাল সাইকোলজিত আমাৰ কি টপিকস আছে ফাৰ্স্ট educational psychology its meaning and nature application of education psychology in the classroom attention and interest its education implication tarpor apnaloke sabale personality its concept rule of family and school personality development rule of family and school in personal development apnaloke sabale lagibo education of children with special needs jehokol harik babe hokhom telogor special education bi apnaloke sabale lagibo mental health and hygiene adjustment and mechanism ebur apnaloke sabale lagibo তাৰপাছত আছে আপোনালোকৰ আছে ইন্টেলিজেন্স কনসেপ্ট এণ্ড নেচাৰ ইন্ডিভিজুৱেল ডিফাৰেন্সেস ইন ইন্টেলিজেন্স ক্ৰিয়েটিভিটি এবোৰ আপোনালোকে চাব লাগিব নেক্সট টপিক হল সাইকোলজি অফ এডোলেসেন্স মোস্ট ইম্পৰ্টেন্ট টপিকস ইয়াৰ পৰা বেসিক কোৱেশ্চন আহে সিগনিফিকেন্স অফ এডোলেসেন্স আপোনালোকে চাব লাগিব ডাইমেনশন অফ ডেভেলপমেন্ট ডিউৰিং এডোলেসেন্স ফিজিক্যাল ইন্টেলেকচুৱেল সোশিয়াল ইমোশনাল এণ্ড মৰেল ইমোশনাল প্ৰবলেম ইন দ্য ক্লাছৰুম আন্ডাৰষ্টেণ্ডিং দ্য এডোলেসেন্স লাৰ্নাৰ ৰুল অফ ফেমিলি এণ্ড স্কুল and peers ebur চাইলো আপোনালোকে juvenile delinquency চাব guidance and counseling এটো টপিকছৰ ওপৰত আগতে বহুত কোৱেশ্চন আহিছে understanding developmental hazards during adolescence এটো টপিকছটো আপোনালোকৰ ইম্পৰ্টেন্ট আছে আপুনি চাই লব টপিকছবোৰ ইউটিউবত সাৰ্চ কৰি ইয়াৰ পাছত আহিল আমাৰ এখিনি আছিল পেডাগজিৰ 50 মাৰ্কছৰ কাৰণে আপোনালোকে চাব লগিয়া টপিকছ ইয়াৰ পাছত আহিল পাৰ্ট 2 আসাম এণ্ড ইটস পিপল যৰ পৰা আমাৰ কোৱেশ্চন আহিব 50 মাৰ্কস ইয়াত আপোনালোকে কি চাব ইয়াত আপোনালোকে চাব লাগিব আসাম এণ্ড ইটস পিপল চাব লাগিব আসাম এণ্ড ওভাৰভিউ চাব হিষ্ট্ৰী অফ আসাম চাব এণ্ড দ্য ফ্ৰীডম মুভমেন্ট অসমৰ যিবোৰ ফ্ৰীডম মুভমেন্ট আছিল সেইবোৰ চাব লাগিব আৰ্ট এণ্ড কালচাৰ অফ আসাম আৰ্কিটেকচাৰ স্কাল্পচাৰ এণ্ড পেইন্টিং চাব লাগিব আসামিজ সিনেমা এণ্ড আসামিজ থিয়েটাৰৰ বিষয়ে চাব লাগিব টুৰিষ্ট প্লেচেছ চাব লাগিব Tribes of Assam চাব লাগিব award and prizes of Assam চাব লাগিব যিবোৰ ৰিসেন্ট আছে হেবোৰ চাব জিওগ্ৰাফি অফ Assam এটো আপোনালোকে চাব লাগিব ইয়াৰ পাছত চাব লাগিব the Assam Accord
কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইবোৰ চাই ল'ব Assam polity festivals traditions and food habits of Assam customs and beliefs of Assam এইটো চাব লাগিব টপিকস Assamese language and literature famous places and historical movement awards of Assam and India river and their tributaries books and authors who is who about northeast states and census of 2021 এৰ লগতে কৈছো যে এইটো পিডিএফ বনাবলৈ বহুত টাইম লাগিছে বাট আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰোতে জাস্ট এটা ক্লিক কৰি দিলে চেনেলটো সাবস্ক্ৰাইব হৈ যাব গতিকে অলপ কষ্ট নহয় গতিকে আশা কৰো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি পিডিএফটো বনাইছো এইকেইটা আছিল আমাৰ পাৰ্ট 2 আসাম এণ্ড ইটস পিপলৰ ওপৰত ইয়াৰ উপৰি আপুনি যদি কিবা ইম্পৰ্টেন্ট টপিকস পাবে নিজে এড কৰি ল'ব এইবোৰ টপিকস মই ভবা ইম্পৰ্টেন্ট টপিকসবোৰ বা যিবোৰ টপিকসৰ আগত আপোনাৰ হাই সেকেন্ডাৰী টেক যিবোৰ হৈছিলে তাত যিবোৰ টপিকসৰ পৰা কোৱেশ্চন আহিছিলে এইবোৰ টপিকস মই ইয়াত এড কৰিছো গতিকে আপুনি যদি কিবা ইম্পৰ্টেন্ট টপিক পায় আপুনি নিজে এড কৰি ল'ব নেক্সট হল আমাৰ পাৰ্ট 3 যেটো হ'ব জেনাৰেল ইংলিছৰ আপোনালোকৰ মাৰ্কস 30 মাৰ্কস গতিকে প্ৰথমে আপোনালোকে টেন্স চাব লাগিব টেন্সৰ কোৱেশ্চন থাকে টেন্স মানে ডাইৰেক্ট টেন্স নাহে যে টেন্স চেঞ্জ কৰা কিছুমান টেন্সৰ ইৰৰ্স থাকিব পাৰে তেনেকৈ থাকিব পাৰে এক্টিভ এণ্ড পেসিভ ভয়েস নাৰেশনস ডিটাৰমিনাৰ্স অক্সিলাৰিজ প্ৰাইমাৰী এণ্ড মডেলস এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনৰ ওপৰত কোৱেশ্চন থাকে ভোকেবুলাৰি চাব ভোকেবুলাৰি এটো ইম্পৰ্টেন্ট টপিকস হয় টাফ হয় অলপ বাট এটো মোস্ট ইম্পৰ্টেন্ট টপিকস pairs of words আছে compositions আছে গতিকে এইবোৰ ইম্পৰ্টেন্ট টপিকস আপোনালোকে চাই লব ইয়াৰ পাছত আছে clauses punctuation types of sentences and sentence transformation ইয়াৰ পৰা আহে sentence structure word order and common errors এই common errors যেটো টপিক আছে এইটোৰ পৰা বেছি কোৱেশ্চন আহিবই গ্যাৰান্টি আছে এইটোৰ পৰা টপিকসৰ পৰা কোৱেশ্চন সদায় আহে যিকোনো এক্সাম আপুনি কম্পিটিটিভ এক্সাম দিব তাত ইংলিশৰ কমন এৰৰ্স ফাইন্ড দা এৰৰ্স এটো কোৱেশ্চন আহে ঠিক আছে এখিনি আছিল আমাৰ জেনাৰেল ইংলিশৰ চাবলগিয়া টপিকস আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে বা আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ পিডিএফটো পাই যাব নেক্সট হল আমাৰ পাৰ্ট 4 যেটো আছে আপোনালোকৰ জেনাৰেল ষ্টাডিজ and current affairs যৰ পৰা আমাৰ মাৰ্কস আহে only 10 মাৰ্কস আহে বহুতে এটো 10 মাৰ্কস বুলি ইগনোৰ কৰিব বাট 10 মাৰ্কস বুলি আপুনি ইগনোৰ নকৰিব 10 মাৰ্কস বহুত হয় 10 মাৰ্কসৰ পৰা যদি আপুনি 8 মাৰ্কস বা 5 মাৰ্কস পাই যায় বেলেগৰ পৰা অলপ বেলেগ হৈ যাব ঠিক আছে ইয়াত চাবলগীয়া টপিকসবোৰ আপোনাৰ হল হিষ্ট্ৰী এণ্ড কালচাৰ অফ ইণ্ডিয়া with special emphasis on history of Assam আমি history and culture of India চাম but with the importance of Assam history অসমে ভাৰতীয় হিষ্ট্ৰীত কি যোগদান দিছে হেবোৰ আমি চাম বা ভাৰতীয় কালচাৰত অসমীয়া কালচাৰৰ কি যোগদান আছে হেবোৰ আমি চাম পলিটিক্যাল সিস্টেম চাম কনস্টিটিউশন অফ ইন্ডিয়া আমি চাম সায়েন্স এণ্ড টেকনলজি পৰা কোৱেশ্চন আহিব জিওগ্ৰাফি অফ ইন্ডিয়া উইথ স্পেশাল এমফেসিস অন আসাম মানে আমি গোটেই ইন্ডিয়াৰ জিওগ্ৰাফি চাব নালাগে আমি হেবোৰ জিওগ্ৰাফি চাম যিবোৰ অসমৰ লগত ৰিলেট আছে ইন্ডিয়াৰ জিওগ্ৰাফি বাট ৰিলেটেড টু আসাম হেবোৰ আমি চাম ইকোনমি অফ ইন্ডিয়া with special emphasis on Assam ইয়াৰ পাছত আপোনালোকে চাব লাগিব mental ability logical reasoning and quantitative analysis environmental ওপৰত কিছুমান কোৱেশ্চন আহে ইয়াৰ পাছত আপোনালোকৰ হল মোস্ট ইম্পৰ্টেন্ট টপিকটো হল এবাৰ কাৰণে NEP এই NEP ৰ পৰা এবাৰ বহুতো কোৱেশ্চন আহিব গতিকে এই টপিকটো আপোনালোকে ভালকে চাব নতুন কাৰিকুলাম নতুন NEP ৰ মতে কোৱেশ্চন আহিব পাৰে ঠিক আছে নেক্সট টপিকটো হল সেকেন্ডাৰী এডুকেশন ইন ইন্ডিয়া এণ্ড মেনেজমেন্ট অফ স্কুল এই টপিকসৰ পৰা কি আহে আমাৰ প্ৰায় কোৱেশ্চন আহি থাকে গতিকে এই টপিকস পৰা আপোনালোকে চাব ঠিক আছে এয়া আছিল আজি আমাৰ ডিসকাস কৰিবলগীয়া সিলেবাস আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে পেপাৰ 1 পেপাৰ 2 তো এতিয়া দিয়া না অফিচিয়েল এডভাৰটাইজমেন্ট দিলে আমি গম পাম ঠিক আছে যিসকলে এতিয়া আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই আমাৰ
ইউটিউব চেনেল দ্যাট ইজ সাজিদুল হক ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ ইয়াৰ লগতে ক'ব খুজিছো আপোনালোকে যে ভিডিওটো চাইছে আপোনাৰ নিজৰ ফ্ৰেণ্ডকো ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে সিলেবাসটোৰ বিষয়ে গম পায় ধন্যবাদ